হেপী মানডে মৰ্ণিং। সকলো চাগে স্কুল যাবলৈ ৰেডি হৈছা ন? সোমবাৰ যিহেতু। কালি আমাৰ জন্মাষ্টমী অনুষ্ঠান ইমান ভালকৈ হৈ গ'ল ন? সেইকাৰণে মই আজি মানডে ভাবিলোঁ আকৌ অলপ তোমালোকৰ লগত নাম প্ৰসংগৰ কথা পাতোঁ। তোমালোকে জানানে, এই ভাদ মাহটো আমাৰ কাৰণে, বিশেষকৈ আমাৰ অসমীয়া সমাজৰ কাৰণে এটা পবিত্ৰ মাহ হয়। তোমালোকৰ আমাৰ অসমীয়া মাহখিনি মনত আছে নহয়? বহাগ, জেঠ, তাৰ ভিতৰত ভাদ মাহ। আৰু ভাদ মাহটো আমাৰ কাৰণে এই কাৰণেই পবিত্ৰ, কাৰণ আমি বিশ্বাস কৰোঁ এই মাহটোতে শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে। আৰু লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰো আমি তিথি পালন কৰোঁ। সেইটো কাৰণে আমি এই মাহটোত ভগৱানৰ নাম কীৰ্তন কৰোঁ। আমাৰ অসমতো এতিয়া সুন্দৰকৈ নাম কীৰ্তন হৈ আছে। কিন্তু আমাৰ অসমত এই নাম কীৰ্তন ক'ত হয় জানানে? এটা বিশেষ স্থান আছে। সেই স্থানটোৰ নাম হৈছে নামঘৰ। নামঘৰ আমাৰ অসমত প্ৰথমতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত প্ৰতিষ্ঠা কৰিছিলে। আৰু নাম মানে হৈছে ভগৱানৰ নাম প্ৰসংগ, আৰু ঘৰ মানে হৈছে স্থান। ভগৱানৰ নাম প্ৰসংগ কৰা স্থানটোকে নামঘৰ বুলি কোৱা হয়। এয়া আমাৰ অসমৰ নামঘৰৰ ফটো। ফটোখন দেখি মনত পৰিছেনে নামঘৰলৈ? কোন কোন গৈছা জনাবা দেই তোমালোকৰ নামঘৰলৈ। আমাৰ এই নামঘৰটোৰ সাধাৰণতে 4টা ভাগ আছে: মূল গৃহ বা কীৰ্তন ঘৰ, মণিকূট, চুঘৰ আৰু বাটচৰা বা কৰাপাত। এইখিনি এৰিয়া দেখিছানে? এইখিনিক কয় কীৰ্তন ঘৰ, য'ত আমি বহি পেলাই ভগৱানৰ নাম কীৰ্তন কৰোঁ, নাম গাওঁ। তোমালোকে যে কালি নাম গাইছিলা, তেনেকৈয়ে আমাৰ অসমত এইখিনি এৰিয়াত বহি পেলাই সকলোৱে মিলি নাম গায়। আৰু এইখিনিৰ সন্মুখতে এই সৰু ৰুমৰ নিচিনা, এই সৰু ঘৰৰ নিচিনা এৰিয়াটোক কয় মণিকূট। মণিকূটৰ ভিতৰত এয়া যে আছে, এইখনক কয় সিংহাসন। আৰু এই সিংহাসনখন 7খলপীয়া হয়। ইয়াতে মানে 7 steps আছে। আৰু ইয়াৰ ছাইডত দেখিছানে, সুন্দৰকৈ কাঠেৰে কাটি পেলাই কিছুমান মূৰ্তি বনোৱা আছে। কিহৰ জানানে? ইয়াতে তলত আছে কাছ, ওপৰত আছে হাতী, আৰু তাৰ ওপৰত আছে সিংহ। এনেকৈ 7খলপীয়াকে আমাৰ এই সিংহাসনখন বনোৱা হয়। তাৰপিছত এই সৰু ঘৰটোৰ নিচিনা দেখিছানে, ওপৰত একদম, এইকণক কয় আমহী ঘৰ। আৰু ইয়াতেই শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গুণমালাখন ৰখা হয়। আৰু মণিকূটৰ অৰ্থ কি জানানে? মণি মানে কি জানানে? ষ্ট'ন, ভেলুৱেবল ষ্ট'ন, আৰু কূট মানে হৈছে ঘৰ। আৰু এই স্থানত বহুত ভেলুৱেবল বস্তু ৰখা হয় কাৰণেই মানে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা পুথি, গুণমালা নিচিনা ভেলুৱেবল বস্তু ৰখা হয় কাৰণে এইকণ এৰিয়াক কোৱা হয় মণিকূট। তাৰ পিছৰটো এৰিয়া হৈছে চুঘৰ। তাৰমানে আমাৰ নামঘৰত অকল ভগৱানৰ নাম কীৰ্তনেই যে হয় এনেকুৱা নহয়, তাত আৰু বহু ধৰণৰ কাম হয়। ধৰি লোৱা, তাতে নৃত্য চৰ্চা হয়, গান শিকোৱা হয়, নাম শিকোৱা হয়। তাৰ ওপৰতো বহুত চাৰু কলা শিকোৱা হয়। চাৰু কলা মানে কি জানানে? এই বাঁহ, বেতৰ বেম্বো দি বনোৱা বস্তু যে, সেইবোৰ কেনেকে বনাই শিকোৱা হয়। তাৰ লগতে মাস্ক কেনেকে বনোৱা হয় শিকোৱা যায়। মুখত যে পিন্ধে ডাঙৰ ডাঙৰ মাস্কবোৰ, সেইবোৰ কেনেকে বনোৱা হয় সেই শিকোৱা হয়। গতিকে সেই বস্তুবোৰ ৰাখিবলৈ যিটো ঘৰ নামঘৰত থাকে, তাক কয় চুঘৰ। তাৰ পিছত আছে আমাৰ বাটচৰা। বাটচৰাত এয়া যে মই কৈছো নাম কীৰ্তন শিকাবলে বা নৃত্য গীত শিকাবলে যিসকল গুণী জ্ঞানী মানুহ আহে, তেওঁলোকক য'ত ৰখা হয় সেই ঘৰটোক কোৱা হয় বাটচৰা। তাৰপিছত এইখিনিক কোৱা হয় তোৰণ। তাৰমানে আমাৰ এই গেটখন ইমান সুন্দৰকে যে বনাইছে, গেটখন দেখিছানে? এইখনক কোৱা হয় তোৰণ। এয়াই, আৰু ইয়াতে আমাৰ সকলোৱে মিলি
নাম কীৰ্তন কৰে, ভাওনা কৰে, বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান হয়। গতিকে এই নামঘৰটো আমাৰ অসমীয়া সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান হয়। চ' আজি মই যিখিনি তোমালোকক নামঘৰৰ বিষয়ে ক'লো, একেবাৰে চমুকে দুটামান কথাহে ক'লো। এইটো এটা বিৰাট ডাঙৰ, এটা হিউজ ছাবজেক্ট হয়। চ' তোমালোকেও তোমালোকৰ জ্যেষ্ঠজনক সুধিবা, মা দেউতা, বৰমা বৰ্তা, সুধিবা যে কি হয় নামঘৰ, কি কি কৰে, কেনেকুৱা হয়। কাৰণ নামঘৰৰ বিষয়েও ঠাই বিশেষে বেলেগ বেলেগ ধৰণৰ কথা আছে। চ' তোমালোকে তোমালোকৰ মা দেউতাৰ পৰা কেনেকুৱা ধৰণৰ কথা জানি পেলাই আমাৰ লগত শ্বেয়াৰ কৰিবা। ঠিক আছে? চ' আজিলৈ বাই, থেংক ইউ।